হেল্ল' গাইজ ৱেলকাম টু ওমছ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মানে আজি এক মাহৰ ছুটিৰ পাছত মই ঘৰৰ পৰা ওলালোঁ। এয়া আমাৰ গুৱাহাটী এয়াৰপৰ্ট, গোপীনাথ বৰদলৈ, লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্ট। এইটো আহি আছোঁ এতিয়া এই ফ্লাইটৰ মানে কি এৰোপ্লেন উৰাজাহাজত উঠিম আৰু সেইটো গলি ভিতৰে যাব লাগে। এই মোৰ লগত এইজন আছে আৰু এইজন মই। তাক সুধি আছোঁ ঘৰত কি খালি, কেনেকুৱা লাগিল, কি পৰিৱেশ। সেইগিলা উৰাপ্লেন এইগিলা ৰাখি থৈ দিছে ছাইডত। বাকী আৰু তাৰ লগত কথা পাতি এনেকৈ আহি আছোঁ আৰু দুটাৰে দুখ মন। হাঁহিছোঁ যদিও বা অন্তৰে কান্দি আছে। এতিয়া ইয়াৰ ফ্লাইটৰ সন্মুখক লাগি যাই আছোঁ। বাকী তাতে চেকিং চলি আছে এইগিলাখান। এয়া কিবা ট্ৰাকেদি কিবা লোড দি আছে, আনলোড। ইণ্ডিগ' ফ্লাইট আমাৰো ইণ্ডিগ' ফ্লাইটে, সেইখন নহয় আমাৰ সেইখন এই পিছফালে এইখন পিছফালে যি দেখা পাইছে এয়া বহুতে কেমেৰা তুলি আছে। মই বোলো ময়ো কেমেৰা অলপ কৰি লওঁ, সকলোকে দেখুৱাই দিওঁ। কাৰণ কিয় আমাৰ গাঁৱৰ প্ৰায় 100টাৰ ভিতৰত বৰ বেছি মানুহে যদিও বা এইটো আৰু গৌৰৱ কৰি নকওঁ দিয়কচোন। গৌৰৱ কৰি ক'লে ভুল হয়। এইটো টিকট তাতে বৰ্ডিং টিকট বুলি কয়। 100টাৰ ভিতৰত মোটামুটি 90টা মানুহে উঠি পোৱা নাই, প্ৰায়ভাগ দেখাই নাই প্ৰায় এনেকুৱাকৈ ওচৰত। তাকে দেখালোঁ আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব